হাই গাইজ, নাথ ভ্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই দেখাম লোকেল কুকুৰা আৰু লোকেল পাতিহাঁহৰ লগত মই আৰু ঘৰত কি কৰিছোঁ। হয় গাইজ, ইয়াত দেখিবলৈ পাইছে আপোনালোকে লোকেল পাতিহাঁহ আৰু লোকেল কুকুৰা আছে। আৰু তাৰ লগতে মই ঘৰৰ যিখিনি অযথা জেগা আছিলে তাত মই অমৃত সাগৰ কল লগাইছিলোঁ। আৰু এয়া চাওক, তাৰ ফল দেখিবলৈ পাইছোঁ। এয়া কল ওলাইছে আৰু এয়া কলৰ মই সঁচ আনিছিলোঁ নাৰ্চাৰীৰ পৰা। খুব ধুনীয়া কলৰ থোক ওলাইছে। এয়া চাওক গাইছ, এয়া কল বিক্ৰী হয় বজাৰত 300-400 তেনেকৈ এটা থোকত বিক্ৰী হয়। খুব এটা লাভজনক ব্যৱসায়। আপোনালোকেও ঘৰৰ তেনেকুৱা যদি অযথা জেগা আছে তাত এই কলৰ খেতি কৰিব পাৰে। এয়া চাওক, খুব ধুনীয়াকৈ কল লাগি আছে। হয় গাইছ, চাওক, এয়া ঘৰৰ পাছফালে মই 300 পাতিহাঁহৰ পোৱালি ৰাখিছিলোঁ। পোৱালিখিনিৰ বয়স আজি 13 দিন হৈছে। পোৱালিখিনি কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। আৰু লগতে এটা কথা কওঁ, যদি আপোনালোকৰো ঘৰৰ পাছফালে এনেকৈ অযথা জেগা আছে, আপোনালোকেও এনেকৈ কল লগাব পাৰে। খুব এটা লাভজনক ব্যৱসায়। মোৰ এই কলখিনি লগোৱাৰ আজি বয়স 6 মাহমান হৈছে আৰু 6 মাহত খুব এটা ভাল প্ৰডাকশ্যন হৈছে। এতিয়া গৰম দিনত এয়া কলৰ প্ৰডাকশ্যন হৈছে। খুব দাম, বজাৰত এটা দাম আছে কলৰ। আৰু আপোনালোকে এনেকৈ কৰিব পাৰে। কল লগাওঁতে তেনেকুৱা খাটনি বা কষ্ট বুলিবলৈ একো নাই। খালি কলৰ গাঁতটো খান্দোতে অকণমান বহলকৈ খান্দিব আৰু গোবৰ আৰু ছাইটো অলপ দি দিব। ছাইটো দি পেলাই আপোনালোকে কলপুলি লগাব পাৰে। আৰু কলটো পোহৰৰ টাইমত লগালে ভাল হয়। তেতিয়া কলটো তেনেকুৱা কোনো ধৰণৰ দাগি নহয়, খুব ভাল এটা প্ৰডাকশ্যন হয়। আৰু গাইছ, এয়া চাওক, মোৰ লোকেল মুৰ্গীৰ ফাৰ্ম। ইয়াতে 600 মুৰ্গী আছিলে, এতিয়া মই বিক্ৰী কৰিলোঁ। এতিয়া 150 মান আছে আৰু বাহিৰতো অলপ ঘূৰি আছে। আৰু গাইছ, এয়া চাওক, আমাৰ কাচকল আছে, যোনটো চব্জি খোৱা কলটো, সেই কলটো ৰাখিছোঁ মই। এয়া চাওক গাইছ, ভিডিঅ'টো আজিলৈ ইমানেই। কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।